সামনে কাইলাম ভিতরের মধ্যে একটা জীব জানোয়ার ফাঁসি দেওয়া বেলেগ মানুষে মারছে না আমরা গুলিবার স্তরের মানুষের নিয়া হই হামলা করিয়া যারে পাইতেছে তারাই দৌড়ে নিতেছে নিরহক মানুষ যা পাইতেছে তাই নিতেছে মায়ের পিট করতেছে দৌড়ে নিতেছে যারা দোষী হারারে নেয় না যারা নির্দোষী হারারে দৌড়ে দৌড়ে নিতেছে যারা দোষী হারা তো দেশ ছাড়ে গেছে যারা কিছু জানে না কাম করে আর খা হারারে দৌড়ে দৌড়ে নিতেছে তো না এটা আমরা কি করবো না আমরা নির্দোষী আমরা ঘরে বেড়া জিহুতলে বাড়ি থাকবার না খালি দৌড়ে দৌড়ে নিতেছে আমার দ্বীপ চরত হত্যা হয়েছে আর কোনে হত্যা করেছিল কোনে কৰিছে সেইটো নাজানো কিন্তু ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ লগত চোৰাং চিকাৰী মিটাৰেলি আছে কিন্তু সিহঁতৰ হেৰি কৰিবৰ কাৰণে মানে আমাৰ গাঁৱৰ মানুহক মানে হেৰি কৰি আছে হাজাস্তি কৰি আছে ঘৰৰ পৰা ধৰি লৈ যায় যতে ততে আহি পেলাই নিৰ্দোষী মানুহবিলাকক ধৰি নি আছে ন নিৰ্দোষী মানুহবিলাকক ধৰি পেলাই লৈ গৈ আছে এইটো কোনখন গাঁৱৰ মানুহ ধৰি নি আছে এইটো গুলিৰ ফাৰ্চৰ আৰু সেইটো হৈছে ডিপচৰ বুঢ়া চাপৰি অভয়াৰণ্যত চোৰাং চিকাৰীয়ে বনৰীয়া মহ হত্যাৰ পিছত গা লৰিল কুম্ভকৰ্ণৰ নিন্দাত থকা বন বিভাগৰ ব্যৰ্থতা ঢাকিবলৈ চলালে উচ্ছেদ অভিযান একাংশ বন বিষয়া কৰ্মীৰ চূড়ান্ত অকৰ্মণ্যতা আৰু অৰ্ধলিপ্ততাৰ বাবে লাও খোৱা আৰু বুঢ়া চাপৰি অভয়াৰণ্যত সম্প্ৰতি চলিছে চোৰাং চিকাৰী আৰু অবৈধ বেদখলকাৰীৰ দপদপনি চলিত মাহটোৰ ভিতৰত চোৰাং চিকাৰীয়ে হত্যা কৰে দুটাকৈ বন্যপ্ৰাণীৰ হত্যাৰ পিছত অৱশেষত গা লৰিল কুম্ভকৰ্ণৰ নিন্দাত থকা বন বিভাগৰ নিজৰ ব্যৰ্থতা ঢাকিবলৈ বুধবাৰে বুঢ়া চাপৰি অভয়াৰণ্যৰ মাটিত খেতি বাতি তথা ঘৰ দুৱাৰ সাজি স্থানীয়ভাৱে বসবাস কৰি থকা অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে সৰব হ'ল বন বিভাগে উচ্ছেদ চলাই ভাঙি দিয়ে অবৈধ বেদখলকাৰীৰ কেইবাটাও ঘৰ উল্লেখ্য যে লাওখোৱা খুটিয়াই বিভক্ত কৰি ৰখা লাওখোৱা আৰু বুঢ়া চাপৰি অভয়াৰণ্য দুখনত একাংশ দুৰ্নীতিপৰায়ণ বন বিষয়া কৰ্মীৰ লগত অবৈধ মিতিৰালিৰে অবৈধ বেদখলকাৰীয়ে খেতি বাতি কৰি থকাৰ লগতে ঘৰ দুৱাৰ সাজি স্থায়ীভাৱে বসবাস কৰি আছে যাৰ বাবে অভয়াৰণ্য দুখনৰ অতিষ্ঠ দিনক দিনে বিদাপন্ন আৰু শেহতীয়াকৈ অতি ভয়াৱহ পৰিস্থিতিয়ে বিৰাজ কৰিছে বন্যপ্ৰাণী হত্যাৰ পিছতেই বন বিভাগে নিজৰ অস্তিত্বৰ প্ৰমাণ দিবলৈ উচ্ছেদ অভিযান চলোৱাৰ লগতে বন্যপ্ৰাণী হত্যাৰ অভিযোগত দুজনকৈ লোকক আটক কৰাৰ পিছত সৃষ্টি হৈছে আন এক প্ৰতিক্ৰিয়াৰ নিজৰ ব্যৰ্থতা তথা গোপন বুজাবুজি ঢাকি ৰাখিবলৈ প্ৰকৃত চোৰাং চিকাৰীৰ পৰিৱৰ্তে একাংশ নিৰীহ লোকক আটক কৰাৰ অভিযোগ উত্থাপিত হৈছে বন বিভাগৰ বিৰুদ্ধে চোৰাং চিকাৰী আৰু অবৈধ বেদখলকাৰীৰ লগতে অৰ্ধলিপ্তু বন বিষয়া কৰ্মী কবলৰ পৰা উদ্ধাৰৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অভয়াৰণ্য দুখন নিশেষ হ'বলৈ যে বেছিদিন নালাগিব সেয়া নিশ্চিত জুৰিয়াৰ পৰা আবুল খায়েৰৰ ৰিপৰ্ট আছাম ফ'কাছ